তো প্ৰথমতে কোন আহিছিল ডিমা নে মুৰ্গী আমি আমাৰ ঘৰৰ বা বাহিৰত ডিমা বা মুৰ্গী দেখিছো কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে কোনটো আগতে আহিছে মুৰ্গী নে ডিমা তো আজিৰ এই ভিডিঅ'টোত এই ফেক্টৰ ওপৰত কথা কম তো আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো তো প্ৰথমতে কোন আহিছিল ডিমা নে মুৰ্গী মুৰ্গী অহাৰ বহু বছৰ আগতে ডিমাৰ পৰাম প্ৰাণী আছিল টেকনিক্যালি ক'ব গ'লে আমি মুৰ্গীতকৈ ডিমা আগতে আহিছিল যেতিয়া বহু বছৰ আগতে মুৰ্গী অহা নাছিল তেতিয়া মুৰ্গীৰ নিচিনা এবিধ প্ৰাণী আছিল তাৰ নাম আছিল প্ৰটো মুৰ্গী বেলেগ প্ৰটো চিকেন এটা আৰু এটা যদি বেলেগ প্ৰটো চিকেনৰ লগত লগ হলে এই দুটা জীৱৰ ডিএনএৰ লগতে জেনেটিক পাছ কৰে যিয়ে হওক ডিএনএৰ প্ৰতিকৃতি কেতিয়াও 100% নিৰ্ভৰ কৰিব নোৱাৰে আৰু ডিএনএত এটা সৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত হাজাৰ হাজাৰ প্ৰজন্মৰ মাধ্যমেৰে এটি প্ৰজাতি তৈয়াৰ কৰে প্ৰটো মুৰ্গীবোৰৰ ক্ষেত্ৰতো এইটোৱে ঘটনা ঘটিছিল আৰু সৰু জেনেটিক মিউটেশন বিলাক মুৰ্গীৰ নামেৰে এটি নতুন প্ৰজাতিৰ নিৰ্মাণ হৈছিল আৰু এটি ডিমাৰ নিচিনা আকাৰত সৃষ্টি হৈছিল যদি আমি টেকনিক্যালি ক'ব যাওঁ কোন আগতে আহিছে তেনেহলে আমি ক'ব পাৰো ডিমা আগতে আহিছে তো আজিৰ ভিডিঅ'টোত এইটোৱে ফেক্টৰ কথা ক'লো তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব